কণ্ঠত আকৌ এবাৰ আপোনালোকক মই গীত শুনোৱাম, কিন্তু তাৰ পূৰ্বে মই আজি এই সুন্দৰ সন্ধ্যাটিতে ক'ব খুজিম, এটা সময় আছিল য'ত বিপিন চাওডাঙে আনৰ ঘৰত কাম কৰিছিল। এটা সময় আছিল য'ত বিপিন চাওডাঙে গৰখীয়া হ'বলগীয়া হৈছিল, কিন্তু সাধনা যেতিয়া থাকে, আশা যেতিয়া থাকে, সম্ভাৱনা যেতিয়া থাকে, তেতিয়াই বোকাত পদুম ফুলে। বিপিন চাওডাং তেনে এটা উদাহৰণ। উজনিৰ কোনোবা এখন গাঁৱত নিশা 2 বজাত মঞ্চত পৰিৱেশন কৰি আছিল গীত বিপিন চাওডাঙে। সৌভাগ্যক্ৰমে মোৰ চকুত পৰিল আৰু গাই আছিল বাতি ভৰাই চিৰা খাবি। মনত আছেনে গানটো? আৰু প্ৰথমবাৰৰ বাবে টিভিত এই গানটো মই আনিছিলোঁ বিপিন চাওডাঙৰ যোগেদি, আৰু সেইবাবে বিপিনক অনুৰোধ জনাইছোঁ, এইবাৰ হ'ব লাগে বাতি ভৰাই চিৰা খাবি, হ'বনে? বিপিন চাওডাঙৰ অন্যতম জনপ্ৰিয় গীত, যিটো গীত আপোনালোকে জানে জুবিন গাৰ্গেও পৰিৱেশন কৰিছে, কিন্তু ইয়াৰ মূল হৰ্তা কৰ্তা বিধাতাজনে হৈছে বিপিন চাওডাং। আহক আমি শুনো এই গীতটি, বিপিন চাওডাং। বাতি ভরায় এইটো ৰাইজ মোৰ এটা ক্ষোভৰ গীত, এটা অনুভৱৰ গীত। অসমৰ সাংস্কৃতিক জগতখন কলৈ গৈ আছে তাকে লৈ মই এটা গীত কৰিছিলোঁ, অসমৰ ৰাইজে আদৰি লৈছিলে, সেই গীতটো গাইছোঁ। সকলো অকণমান ডেকালসকল জঁপিয়াই জঁপিয়াই নাছিলে ভাল লাগিব, হয়নে? ভালে
tu guyane aba bagaisa झुलूगा झुलब रे झुलूगा झुलब रे আমাৰ ঝুমুৰ গো আমাৰ বন্ধু এজন আহিছিলে লগতে ক'ত গ'ল অকণ চিনাকি কৰি আহক আমাৰ বিনোদ চৌধুৰী অকণমান পুৰুকা আহিলে ভাল লাগিব মই ঝুমুৰটো গাম লগতে চিনাকি বুক কৰিছোঁ বিনোদ চৌধুৰী গতিকে সকলে এটা ঝুমুৰ গায় খুব ভাল লাগে গতিকে আজি গাবলৈ সময় নাহে কিন্তু আমি লগতে গাম বিনোদৰ কাৰণে এটা জোৰদাৰ হাত তালি একেলগতে ঠিক আছে মই অকণমান সুবিধা ল'ব বিচাৰিছোঁ এটা বিশেষ আজি আনন্দৰ দিন মানে এটা মোৰ কাৰণে আনন্দৰ দিন হয় পথাৰ আমাৰ বজাৰ আমাৰ বন্ধু এজনে পৰিচয় দিছে অসমীয়া উদ্যোগী দিলৱাৰ হুছেইন গোলাঘাটত এটা সাঁচি গছৰ দ্বাৰা তেওঁ বহুত ধূপ বনাইছে পাৰফিউম বনাইছে বহুতো চেণ্ট বনাইছে আঁতৰ বনাইছে গতিকে খুব এটা ডাঙৰ কথা আমাৰ কাৰণে গোলাঘাটত আৰু কেইদিনমান পাছতে আমাৰ অসমৰ বজাৰ ভৰি পৰিব গোলাঘাটৰ নাহৰণিত উদ্যোগটো প্ৰতিষ্ঠা কৰিছে তেওঁলোকে গতিকে দিলৱাৰ হুছেইনৰ কাৰণে এটা জোৰদাৰ হাত তালি আমাৰ অসমীয়া উদ্যোগী